নমস্কাৰ আজি মই এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এয়া মই বনাইছিলোঁ জিকা আৰু ডিমৰ তৰকাৰী তাৰ বাবে মই 3টা জিকা আৰু 2টা আলু মিহিকৈ কাটি লৈছোঁ আৰু এয়া কাটি লৈছোঁ 2টা পিঁয়াজ আৰু তৰকাৰীখন বনাবৰ বাবে মই এয়া গেছত পাতি দিলোঁ কেৰাহী গৰম হোৱাৰ পাছত মই তেল দি দিছোঁ সৰিয়হৰ তাৰপিছত তেলখিনি গৰম হোৱাৰ পাছত এয়া কাটি লোৱা পিঁয়াজ নহৰু এটা শুকান জলকীয়া আন্দাজমতে হালধি আৰু এচামুচ ধনিয়া গুড়ি দি ভালদৰে লৰাই পাচলিখিনি দি দিছোঁ আৰু এইখিনি লৰাই লৈ আন্দাজমতে অলপ নিমখ দি অলপ সময় ঢাকনি লগাই সিজিবলৈ দিম আৰু এই পাচলিখিনি সিজে মানে মই ডিম 2টা আমলেট বনাই ল'ম এয়া মই লৈছোঁ ডিম 2টা আৰু তাত দিছোঁ আন্দাজমতে নিমখ অকণমান কাটি লোৱা পিঁয়াজ ভালদৰে লৰাই এয়া মই আনটো ষ্টভত কেৰাহী পাতি দিছোঁ আৰু তেল গৰম হোৱাৰ পাছত মই ফেটি লোৱা ডিমখিনি দি দিছোঁ এইখিনি মই সম্পূৰ্ণকৈ নিসিজাওঁ আধা সিজা কৰিম যিহেতু তৰকাৰীত অলপ সিজিবই সেইকাৰণে আধা সিজাকৈ মই ভাজি লৈ এইখিনি মই সিজাই থকা তৰকাৰীখিনিত দি দিম কিমান যে টেষ্টি হয় এনেদৰে বনালে জিকা আৰু ডিমৰ তৰকাৰীখন এয়া তৰকাৰীখন ইতিমধ্যে আধা সিজিছে আৰু মই অলপ গৰম পানী ঢালি দিছোঁ পানীখিনি যিহেতু কম হৈছিলে তাৰপিছত এইখিনি উতল অহাৰ পাছত মই ভাজি লোৱা ডিমকিডোখৰ তাত দি দিলোঁ আৰু অলপ সময়ৰ পাছত এয়া দেখিছেনে ইমান ধুনীয়া হৈ গৈছে পানীও কমি গৈছে খাবলৈ যে কিমান সোৱাদ লগা হৈছিলে আপোনালোকে বনাই খাবচোন নাই খোৱা যদি